So hey guys, স্বাগতম জনাইছো আপোনালোকক বাপজনৰ অন্য এটা ভিডিঅ'লৈ আৰু বৰ্তমান আজি আপোনালোকে ভাবিছে যে বাপজনে চশমা লগাই ক'ত যায় বাপজনে একচুৱেলি আজি অলপ ঘূৰিবৰ কাৰণে গৈ আছে আৰু ক'ত ঘূৰিব গৈ আছে মই আপোনালোকক লাহেকৈ দেখাই থাকিম আৰু মোৰ লগত আজি মোৰ ভাল বন্ধু দুজনমান আছে মোৰ লগত আছে মোৰ বেষ্টি পৰাগ আছে আৰু লগত আছে জ্ঞানদীপ আৰু মোৰ নামটো কি আছিলে আছে আৰু আমি এতিয়া গৈ আছোঁ মাদি তুমি দিয়া পগলা কৰি জেন্দু চকু জোনা কিনো নাযাবা তৰি হিয়াৰে বাকৰি ফুলি ৰুৱা তুমি আঁতৰিলে না আৰে ভাই এই চাৰিজন গণেশ বাবা আমি বৰ্তমান এই হালদিবাৰী বুঢ়িয়াই মন্দিৰত উপস্থিত আছোঁহি মানে এটা শিলৰ পাথৰ আছে এই শিলৰ পাথৰটো এইটো মানে কি আগতে বহুতো জানিব পৰা মতে আগতে বহুত সৰু আছিলে আৰু এইটো মানে কি দিনক দিনে ডাঙৰ হৈ গৈ থাকে এতিয়া আমি সেৱা কৰিব গৈ আছোঁ অলপ কিবা এটা অৰিহণা দি সেৱা এটা কৰি লওঁ গাইছ আপোনালোকে দেখিব পাইছে মই বৰ্তমান চেণ্ডেল কিনি ল'লোঁ পোনপ্ৰথমে আমি এতিয়া পেট পূজা কৰিবৰ কাৰণে গৈ আছোঁ আমি এতিয়া বৰ্তমান বোকাখাটত আছোঁ বোকাখাটতে আপোনাৰ ইয়াতে হোটেল এখন আছে আমি তেতিয়া আগতে পেট পূজাটো কৰি লওঁ আহক কি খাব দেখাম এতিয়া মাংস অৰ্ডাৰ দিছ নেকি পানী আছে আমি তিনিচুকীয়া কেতিয়া পাম দোকান পালে ৰখাবি পানী বটল ল'ম ডিষ্ট্ৰিক্টত আছোঁ মানুহ কেতিয়া আমি যায় ইয়াতো মানে মেইন টাউনটো টিলিঙা মন্দিৰৰ ওচৰতে থাকিম আমি টিলিঙা মন্দিৰৰ পানী খাম টিলিঙা মন্দিৰ এতিয়া সোমাই So guys, আমি এতিয়া গৈ আছোঁ তিনিচুকীয়া আৰু তিনিচুকীয়াত আজি আমি থাকিম আৰু ৰাতিপুৱা একেবাৰে সোনকালে আমি উঠি লৈ পেলাই আমি টিলিঙা মন্দিৰ চাবলৈ যাম আৰু আপোনালোকক দেখুৱাম আমি বৰ্তমান আহি পেলাই ৰুম পালোঁ এতিয়া ৰুমতে আমি বহি পেলাই ভাত খাব লৈছোঁ ভাত মানে ইয়াত কি আছে মাছটো কি হয় চিকেন ফ্ৰাইড ৰাইচ খাই আছোঁ আমি তাৰপিছত আৰু লগতে হেৰি আছে হেৰি আৰু গতিকে এতিয়া খাই পেলাই শুই যাম আৰু আপোনালোকক কাইলৈ লগ পাম কাইলৈ টিলিঙা মন্দিৰ যাম ঢলাশদিয়া যাম আপোনালোক দেখাই দিম চাই দিব গাইছা গুড মৰ্ণিং এতিয়া আমি আজি দিনটোৰ কাৰণে ওলাই গৈছোঁ আৰু গাড়ীৰ দিনটো মানে কি ট্ৰেভেল কৰি থাকোঁতেই গাড়ীত আপোনাৰ নগাঁৱৰ পৰা দুলীয়াজানলৈকে আহিলোঁ দুলীয়াজানলৈকে আহি থাকোঁতেই কালি দিনটো পাৰ হৈ গ'ল হয় নাই গম পাইছেনে আৰু এতিয়া আমি ৰাতিপুৱা 8টা বাজিছে অলপ উঠা দেৰি হৈ গ'ল তাৰপিছত এতিয়া আমি গৈ আছোঁ টিলিঙা মন্দিৰত আমি এতিয়া টিলিঙা মন্দিৰ আহি পাই গ'লোহি এইবিলাক বস্তু লৈছোঁ তাতে সেৱা কৰিবৰ কাৰণে ইয়াত আমি নাৰিকল লৈছোঁ চাকি বন্তি লৈছোঁ আৰু কল আছে লগত ফুল আছে নাভাগিলে দেখোন এফাল লৈ এই তাতে এনেকুৱা হেৰিত ফচাই দিলে হ'ল আগটো সোমোৱাই পেলাই দৌৰাই আছে
চিধা যাবি লাচিত ভাই কেনেকুৱা পালা আহি কেনেকুৱা লাগিছে বহুত বঢ়িয়া দৃশ্য চাবলগীয়া জেগা হয় আহক আপোনালোকে আহক আপুনি কিবা দুই এষাৰ কৈ দিব নেকি মজা বঢ়িয়া লাগিছে ফুটটো ক'ত ল'লো এবাৰ কৈ দিয়ক ফুটটো টিলিঙা মন্দিৰত ল'লো ন আচ্ছা ঠিক আছে মই কিবা ক'ব নেকি মজা মোৰতো মজাই ন তোমাৰ আপোনাক মই জনাব পাই সুখী হ'ম যে এতিয়া পাই গ'লোহি গাইজ what a location কেলা Guys, you had a kick, killer. So guys, আপোনালোকক জনাবলৈ মই সুখী মেহচুচ কৰিম যে আমি এতিয়া ধলশদিয়া ব্ৰিজৰ ওপৰত আছোঁ আপোনালোকক মই গোটেই জেগাটো দেখাবলৈ চেষ্টা কৰিম দেখিছেনে ভাল লাগিছেনে বোলে মই ক'ব পুৰা 9 কিলোমিটাৰ আছে ব্ৰিজখন আমি এতিয়া আহি পালোহি জগন্নাথ মন্দিৰ আগতেতো অহা নাই গতিকে ফাৰ্ষ্ট টাইমৰ বাবে আহিছোঁ যেতিয়া এবাৰ চাই যাওঁ সোমাই যাওঁ দৰ্শন কৰি যাওঁ আপোনালোকো কিছুমান ইয়াৰে ধুনীয়া ধুনীয়া দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম মই আৰু আজি মোৰ লগত কেমেৰাৰ বেক চাইডে আছে এলেক্স পৰাগজ্যোতি নাথ দুটাবাৰ দেখাই দিবা আমি এতিয়া আহি বগীবিল ব্ৰিজ পালোহি এইখন হৈছে বগীবিল ব্ৰিজ ফাৰ্ষ্ট টাইমৰ বাবে আহিলে ভাল লাগিলে আৰু এতিয়া আমি আছোঁ আই লাভ কাঞ্চনজংঘা নামৰ ইয়াতে এখন ৰিজৰ্ট আছে একচুৱেলি মই আপোনালোকক বুজাব নোৱাৰিম এনেকুৱা মজা লোকেশ্যন এনেকুৱা মজা জেগা মই মানে দেখি মানে বহুত পাগলা হৈ গৈছোঁ আৰু একে গোৱা চোৱাৰ সাগৰৰ পাৰত থকাৰ দৰে মানে একেবাৰে বহুত ভাল লাগিছে এই চাওক লিখা হৈ আছে কাঞ্চনজংঘা এইখনৰ নাম ইয়াতে ডাঙৰ ডাঙৰ নাও দুখনমানো আছে দেই গাইজ আপোনালোকক মই বগীবিল ব্ৰিজৰ ওপৰৰ পৰা তলৰ ভিউটো দেখাব বিচাৰিম চাওক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া বতাহ দি আছে আৰু বহুত ভাল লাগিছে সকলো চাওক
আৰু এই ট্ৰিপত আমি কি কৰিলোঁ ক'ত কৰিলোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজিলৈ আপোনালোকৰ